আপোনালোকে যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে অনলাইন এপ্লাই কৰিছিল এতিয়ালৈকে পইচা সোমোৱা নাই আৰু কিছুমানৰ পইচা অলৰেডি সোমাই গৈছে ৯,০০০কে পইচা সোমাই গৈছে। তো আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ পইচাটো সোমোৱা নাই, কিয় সোমোৱা নাই, আজিৰ ভিডিঅ'ত আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ ষ্টেটাছ চেক কৰি আপোনালোকে চাব পাৰিব আপোনালোকৰ পইচাটো কেতিয়া সোমাব। তো ফ্ৰেণ্ড, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শুৰুৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে আপোনালোকে তেন্তে মোৰ চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি এলাউ কৰি দিব। তো তেন্তে ফ্ৰেণ্ড বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ড, আপোনালোকে ষ্টেটাছ চোৱাৰ বাবে আপোনালোকে ফাৰ্ষ্টত আপোনালোকৰ মোবাইল ফোনৰ পৰা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা গুগল আপোনালোকে অ'পেন কৰি ল'ব। তো মই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ কিয়নো ক্ৰ'ম ব্ৰাউজাৰত কাম কৰি বহুত ভাল লাগে, কিয়নো ইয়াতে ডেস্কটপ ছাইট মুড কৰিব পাৰে। তো আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে চাৰ্চ বক্সত টাইপ কৰি দিব SBM, এনেকৈ টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ লগে লগে আপোনালোক সময়ত এনেকৈ এখন পেজ খুলি আহিব। তো আপোনালোকে তল পেজ স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত ইয়াতে এনেকৈ চাব পাৰিব দিয়া আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডেভেলপমেণ্ট অফ, এনেকৈ আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। স্বচ্ছ ভাৰত মিছন ইয়াতে চাব পাৰিছে, এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সময়ত আকৌ এখন নতুনকৈ এখন ডেছবৰ্ড খুলি আহিব। তো আপোনালোকে চাব পাৰিছে ইয়াতে নতুনকৈ এখন পেজ খুলি আহিছে। তো আপোনালোকে ইয়াত তেতিয়া আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে এটা অপশ্যন দিয়া আছে MIS। তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আকৌ এখন নতুনকৈ ইণ্টাৰফেচ খুলি আহিব। তো ফ্ৰেণ্ড এনেকৈ আহিব। তাৰপিছত আপুনি ইয়াতে চাব পাৰিছে SBM Phase 2, SBM Phase 2 আপোনালোকে এনেকৈ চাব পাৰিব। তাৰপিছত দিয়া আছে এনেকৈ আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে দিয়া আছে ইয়াতে যিটো অপশ্যন দিয়া আছে চামাৰি অফ এপ্লিকেশ্যন ৰিচিপ্ট। তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। চামাৰি অফ এপ্লিকেশ্যন ৰিচিপ্ট ইয়াতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সময়ত নতুনকৈ এখন ইণ্টাৰফেচ খুলিব। তাৰপিছত আপুনি ইয়াতে চাব পাৰিছে ইয়াতে দিয়া আছে এতিয়া দিয়া আছে ষ্টেট নেম। তো আপোনালোকৰ যিটো ৰাজ্য হয়, তো মই অসমৰ কাৰণে দেখাইছোঁ, আপোনালোকে ইয়াৰ পৰা আছাম ছিলেক্ট কৰি লৈ যাব। যদি আপোনালোকে আছামত যদি আপোনালোকে বসবাস কৰে তো আপোনালোকে ইয়াৰ পৰা আছাম ছিলেক্ট কৰি লৈ যাব। আছাম ছিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে দি আছে ডিষ্ট্ৰিক্ট নেম। তো আপোনালোকে যিখন ডিষ্ট্ৰিক্ট হয় তো আপোনালোকে ইয়াৰ পৰা এইখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি লৈ ল'ব। তো মই আপোনালোকক দেখাৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট ইয়াৰ পৰা ছিলেক্ট কৰি লৈ আছোঁ। তো ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত ইয়াতে আপোনালোকৰ আহিব এতিয়া ব্লক নেম। তো আপোনালোকে ইয়াৰ পৰা ব্লক নামটো আপোনালোকক ছিলেক্ট কৰি লৈ ল'ব। ব্লকটো ছিলেক্ট কৰাৰ পিছত ফ্ৰেণ্ড আপোনালোকে অকণমান ৱেইট কৰিব। এইটো পেজত বহুত মানুহে এতিয়ালৈ কাম কৰি আছে, সেইকাৰণে অলপমান লোডিং ল'ব। তো আপোনালোকে এনেকৈ খুলি আহিব। অহাৰ পিছত আপোনালোকে চাব পাৰিব আপোনালোকৰ নতুনকৈ এখন পেজ খুলি আহিব, অলপমান ৱেইট কৰিব। তো ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ সন্মুখত এনেকৈ লিষ্টখন খোল খাই আহিব। আপোনালোকৰ যিখন লিষ্ট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিখন লিষ্ট আছে সেই ডিষ্ট্ৰিক্টৰ লিষ্টখন এনেকৈ খুলি আহিব। ফাৰ্ষ্টত আপোনালোকৰ ব্লক নামটো চাব পাৰিব, তাৰপিছত আপোনালোকৰ গ্ৰাম পঞ্চায়ত নামটো চাব পাৰিব, তাৰপিছত আপোনালোকৰ ভিলেজ নেম, আপোনালোকৰ যিখন গাঁও হয় আপোনালোকে যিখন গাঁৱত বসবাস কৰে সেইখন গাঁৱৰ নাম ইয়াতে চাব পাৰিব। তাৰপিছত দিয়া আছে এপ্লিকেশ্যন ID। তো আপোনালোকে এপ্লিকেশ্যন IDটো আপোনালোকে চাই ল'ব। যেতিয়া আপোনালোকে অনলাইন কৰিছিলে এই অনলাইন কৰাৰ সময়ত আপোনালোকৰ যিটো এপ্লিকেশ্যন ID আছে সেই IDৰ সৈতে এইটো ID মিলিনে নাই আপোনালোকে চাই ল'ব। লোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিছে ফেমিলি হেড। তো আপোনালোকে যিজন মানুহে এপ্লাই কৰিছিল সেই মানুহজনৰ নাম ইয়াতে চাব পাৰিব। তাৰপিছত দিয়া আছে ইয়াতে আপোনালোকে চাওক ইয়াতে দিয়া আছে ফাদাৰ এণ্ড হাজবেণ্ড নেম। তো আপোনালোকৰ গাৰ্জিয়ান আপোনালোকৰ ফাদাৰ হাজবেণ্ড যি হয় আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে যেতিয়া এপ্লাই কৰিছিল যেতিয়া আপোনালোকে মোবাইল নম্বৰ ইয়াতে দিছিল আপোনালোকে এই মোবাইল নম্বৰটো চাব পাৰিব। তাৰপিছত আপোনালোকে কেটাগৰী চাব পাৰিব আপোনালোকে। তাৰপিছত আপোনালোকৰ মেইল আপোনালোকে জেণ্ডাৰ চাব পাৰিব, আপোনাৰ মেল ফিমেল। তাৰপিছত কেটাগৰীটো আপোনালোকে BPL APL চাব পাৰিব। তাৰপিছত দিয়া আছে চাব কেটাগৰী চাব পাৰিব। তাৰপিছত দিয়া আছে এপ্ৰুভ এপ্লিকেশ্যন এপ্ৰুভ ডেট। তো আপোনালোকে এতিয়া চাব পাৰিছে। এতিয়া চাওক বহুত মানুহৰ এতিয়া কি হৈ আছে পেণ্ডিং হৈ আছে, তাৰ কিছুমানৰ হৈ আছে কি অলৰেডি টকা সিহঁতে পাই গৈছে। তো এনেকৈ মই দেখাই দি আছোঁ কিছুমান সংখ্যক মানুহে টকা পাইছে আৰু কিছু সংখ্যক মানুহে টকা পোৱা নাই। তো এনেকৈ বহুত মানুহে এতিয়ালৈকে পেণ্ডিং হৈ আছে।
তো পেণ্ডিং হৈ থকা মানুহখিনি কেনেকৈ টকা পাব আৰু কেতিয়া পাব সেই বিষয়ে মই জনাই দি আছোঁ। তো ফাৰ্ষ্টত মই দেখাই দি আছোঁ আপোনালোকক কিছুমান সংখ্যক মানুহে যেতিয়া পইচা পাইছে সেইসকল মানুহৰ কেনেকৈ শ্ব' কৰিব আপোনালোকক মই দেখাই দি আছোঁ। চ' ফ্ৰেণ্ড, আপোনালোকে ইয়াতে চাব পাৰিছে কিছুসংখ্যক মানুহৰ পইচাটো একেবাৰে আপোনালোকে সোমাই গৈছে। এতিয়া চাওক দিয়া আছে ইয়াতে এই মানুহজনৰ পইচাটো সোমাইছে 24/9/2023 ভিতৰত এই পইচাটো সোমাই গৈছে এই মানুহজনৰ। তো আপোনালোকে যেতিয়া পইচাটো সোমাব আপোনালোকে ইয়াতে পইচা সোমোৱাৰ ডেটটো ইয়াতে দেখাই দিব। আপোনালোকে এতিয়া পেণ্ডিং হৈ আছে আৰু আপোনালোকে যেতিয়া এপ্ৰুভ হৈ যাব এনেকৈ এতিয়া আপোনালোকে চাব পাৰিছে যেনেকৈ ডেটটো দি আছে আপোনালোকে এনেকৈ চাব পাৰিব। তো ফ্ৰেণ্ড, আপোনালোকে এতিয়া নিশ্চয় টেনশ্যনটো আপোনাৰ দূৰ হ'ল। যেতিয়া আপোনালোকৰ এপ্ৰুভ হৈ যাব তেতিয়া আপোনালোকৰ ডেট এনেকৈ আহি যাব। তো আপোনালোকে যেতিয়ালৈকে আপোনালোকৰ পেণ্ডিঙৰ পৰা এপ্ৰুভ নহয় তেতিয়ালৈকে আপোনালোকে টকা নাপায়। তো আপোনালোকে এনেকৈ চাই ল'ব, আপোনালোকৰ যেতিয়া এপ্ৰুভ হৈ যাব তেতিয়া আপোনালোকে এনেকৈ ডেটটো শ্ব' কৰিব, তেতিয়া আপোনালোকে পইচাটো পাব আপোনালোকৰ বেংক একাউণ্টত। আৰু ফ্ৰেণ্ড, আপোনালোকক মই এইখিনিতে জনাই দিওঁ, আপোনালোকৰ বেংক একাউণ্টটো যদি ব্লক হৈ থাকে তেতিয়া এনেকুৱা হ'ব পাৰে আপোনালোকৰ পইচাটো নোসোমায়। তো আপোনালোকে বেংক একাউণ্টটো আপোনালোকে চাই ল'ব, আপোনালোকৰ বেংক একাউণ্টটো এক্টিভ হৈ আছে নে ব্লক হৈ আছে আপোনালোকে নিজে চাই ল'ব। তো আশা কৰিছোঁ ফ্ৰেণ্ড ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ' ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ফ্ৰেণ্ড এইখন পেজত কেনেকৈ আহিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ বক্সত মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এইটো পেজৰ লিংক দিয়া আছে। আপোনালোকে এই লিংকত ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটত আহিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। তো আজিলৈ মানে জয় আই অসম।